আমি বৰ্তমান আছো ঢেকীয়াখোৱাত। আজি মাৰ মৃত্যু তিথি আছিল, সেই হেতুকে এভাগি শৰাই দি ইয়াতে সেৱা ল'ম বুলি আহিছোঁ সপৰিয়ালে। আহি কিনো দেখুৱাম, সকলোৱে পৰিচিত জেগা, কিন্তু আহি খুব ভাল লাগে। এই হেতুকে বৰ্তমান আছোঁ ইয়াতে। নাম আৰম্ভ হোৱা নাই, চাকি তাকি জ্বলাই মেলি আমি শেষ কৰিলোঁ। এয়া আমাৰ লগত আমাৰ বুমন ভাইটি আছে। আমাৰ বুমন ভাইটি আহাই কৈ দিয়া। হাই। আপোনালোকক তাৰে কিছুমান দৃশ্যাংশ দেখাম ঢেকীয়াখোৱাৰ। ইমান ওচৰতে আছে যদিও আমি কিছুমান বস্তু একচুৱেলি দেখা নাছিলোঁ, কিন্তু আমি দেখাম আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো আগলৈকে চাই থাকিব। এয়া মহাপুৰুষ মাধৱদেৱে ৰোৱা 1450 চকৰ বটবৃক্ষ দুজোপা। এয়া মুহা এজোপা অকণমান হেৰি হৈছে আৰু। এয়া 1450 চকৰ কিমান পুৰণি বটবৃক্ষ। এয়া হ'ল 1450 চকত দিহা নদীৰ কাষত মহাপুৰুষ মাধৱদেৱে ভৰি থোৱা মুহাভাগ আপোনালোকক দেখাইছোঁ। আজিলৈকে চোৱা